আমাৰ শ্ৰীমতী জানো কি অৰ্ডাৰ কৰিয়ে থাকে তাক ধুলাই দিম ইটো হিটো 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 জানো পাই কি ऑर्डर करे ओए श्रीमती जी ये क्या ऑर्डर किया रे तो मारी वाला लाठी साना ईमान देखो लिया की वस्तु है की हो फ्लिपकार्ट होगा হেৰি অৰ্ডাৰ वाला দি থৈ গল 400 কিমান 480 টকা না কিমান লয় 412 টকা তে এটো বহুত কামৰ বস্তু হয় হোৱাট ইজ দিস এটো খুলি দেখাব লাগিব তেতিয়া গম পাবা ওকে খোলা বহি বিনা খুলিম দে ককালটো বিখাই গৈছে কাপোৰ ধুলো আজি মেচিনতে সেইকাৰণে ओके की जो ऑर्डर करी থাকো তই पैसे क्या पेड़ पे उगते हैं अरे एनका नशा भी আকৌ ভয় লাগে না ইমান দেখলিয়া লাঠি নিচিনা সা উমা কি ভয় লাগিছে নেকি লাঠি অৰ্ডাৰ কৰিছে আরে ঠিকানা না তোর ডান্ডা এটা আনিবি কেনে মারি বলে তো তাৰপিছত মই পাই যাম ধাম ধাম কি হয় কোন না রে টেলিকম सरप्राइज जरूर की बार डंडा हो लिखाओ ना था ये कीजिए फालतू फालतू वस्तुবোৰ ऑर्डर करे ना ভাল বস্তু কব নোৱাৰিছো আলা কেছি লোক খুল দেখা কি है अरे यार तो जीती ऑर्डर करने था भी आको मोबाइल तो पाई गले मैंने यार कबि आरो फ्लिपकार्ट अमेजन আর কি আছে কামৰ বস্তুৱে অৰ্ডাৰ কৰিছো মই তো কোন আরে কি হয় সা না ইমান দীঘল চাচোন ইমান দীঘল একদম মানে কি পাইপ বুলি কয় এটো বাহৰ নিচিনা ওই বাবা এইফালে পৰা তোক দেখি পাইছো মই নাই দেখা এইফালে তোক দেখি পাইছো এইফালে পৰা হব হব একটা কথা কম না দুটা চুলা নাই ন গ্যাস আছে ন না চুলা থাকিলে এটোৰে ফু ফু কৰি দিও পুঙ্গি ফু ফু হয় নাই কি হয় বুলি ভাবিছ না আরে তো কলে না কামৰ বস্তু হয় মই এনে আলতু ফালতু বস্তু অৰ্ডাৰ নকৰো এটা সব ওলাই গল কেন কি হয় নিছেন লাগিছে তিৰপাল তিৰপাল মানে তিৰপাল নিছেন দেখি পাইছো এটো নহয় না আচ্ছা ৰম পাহৰি গলি বেলেগ কিবা কমলৈ মানে হেৰি হয় এইটো কি কয় আরে यार নহয় নহয় এই যে টি টেবুলৰ তলত পাৰে যায় টি টেবুলৰ তলত পাৰে যায় কাৰ্পেট নে কি যে হেতু হয় আকৌ মানে এনেকা টি টেবুলৰ তলত পাৰে যায় হয় নাই কচোন চাচোন বহুতে কিছুমানে হয়তো এটো কি বুলি কয় এটো ওয়াল স্টিকাৰ হয় বুলি ভাবি লাইছে আপোনালোকে হয় নাই ভাবিছিলে নাই জনাবচোন কিন্তু এটো কাৰ্পেটো নহয় এটো ওয়াল স্টিকাৰো নহয় এটো হয় ডোৰ স্টিকাৰ কেলে কি আমাৰ এখন দরজা আছে এটো কিহেৰে বনাইছিল ওই বাহিৰখন প্লাইউডৰ দরজা এখন আছে তো তাকে কম দামৰ আৰু মানে কাম চলা নিচিনা বনাইছো পইচা পাতি নাই ন ভালে আছে কিন্তু দুখীয়া মানুহ ন তো দামী দরজা কিনিব নোৱাৰো যে হেতু কাৰণে এটো বনাইছিলো তো তাকে ভাবিলো যেহেতু প্লাইউড লগোৱা আছে এইটো দি একদম মডিফাই কৰিম দরজাটো বুলি কিছুমান মানে ক্ৰিয়েটিভিটি কৰিলে ভাল লাগে ন হেতু কাৰণে এটো অৰ্ডাৰ কৰিছো তো আপোনালোককো দেখাই দিম এতিয়া আৰু যদি আজি হয় তো খুলি পিনে এতিয়া দেখাই দিছো এনেকে যদি আজি সুবিধা পাও তো লগাম নহলে নেক্সট এটা ভিডিওত আপোনালোকক দেখাম এটো চাইছে এনেকা আছে কেনে ওলাইছে অকমান দূৰৰ পৰা দেখাব লাগিব ধুনিয়া লাগিছে এটো দুটা আছে একচুয়ালি হেতু কাৰণে 400 টকা ললে মানে দুটা মানে দুটা নে একটা আছে একটা লাগিছে একটা আছে ভিতৰফালে মানে ভিতৰৰ মতে লগাম ভাবিছো এইটো 400 টকা ললে এইটো মানে কাটিং কৰি পিনে আমি লগাব পাৰিম কাটিং কৰি দিব পাৰিম কিমানটো সাইজৰ আছে আৰু এইটো দরজাটো মানে সৰু আছে যে আমাৰ তো সৰুত মানে আমি এইটো সাইডৰটো মই এইটো কাৰণে লৈছো যে এতে কিমানটো মিলাই লো মেজারমেন্ট কৰি মিলি ইয়ালৈকে কাটিব পাৰো ইয়ালৈকে কাটিব পাৰো তেতিয়া শেপটো ধুনিয়া লাগিব ন চাৰি সাইডৰ পৰা কাটিব পাৰিম যে সেইকাৰণে এইটো ডিজাইন মই ললো বাকি লগাই মেলি আপোনালোকক দেখাম যদি আজি হয় আজি দেখাব পাৰিলে আজি এইটো ভিডিও টেগ কৰি দিম নহলে বেলেগ এটা ভিডিওত আপোনালোকক দেখাম কেনেকে লগাম যেহেতু ন সো কি কাম আৰু ভাল বস্তু অৰ্ডাৰ কৰিলি আৰু এইটো কাৰণে গালি শুনি আছিলো এতিয়া মই আরে নহয় রে তহঁতি কাপোৰ চাপোৰ হেন তেন কি কিটা অৰ্ডাৰ কৰি থাকা না তই জানা না আরে মনিছিনা হসবে ছোৱালীবিলাকে অৰ্ডাৰ কৰে এতিয়া কম ভাল বস্তু অৰ্ডাৰ কৰিলো না ফালতু বস্তু ভালে আছে ন মুখটো দেখাই দিয়া গলাই লাগিছে এতিয়া হ্যাঁ
আরে ইয়াৰ সাথে তহঁতে এনে কাপোৰ চাপোৰ এইটো অৰ্ডাৰ কৰি থাকা নাই, সেইটো কাৰণে মানে ডাউট হৈ গ'ল। আৰে সেইবিলাক আমাৰ চকে হয়। আমি যে মোবাইলটো ধৰি থাকিলে ন, আমি কিবা এটা অৰ্ডাৰ নকৰিলেও কমচে কম 10-15টা বস্তু যে এড টু কাৰ্ট কৰি হ'লেও থৈ দিম, হয় নাই? জনাবচোন আপোনালোকেও। বিশেষকৈ ছোৱালী বা বোৱাৰীসকলক কৈছোঁ, আমি যে কিবা কিবি মানে বস্তু চালে আমি যে অৰ্ডাৰ নকৰাকৈ মানে যদি থাকিবতো নোৱাৰো অৰ্ডাৰ নকৰাকৈ, কিন্তু আমি এড টু কাৰ্ট কৰি হ'লেও থৈ দিম, হয় নাই? কি মোৰ ভণ্টিও কৰে আকৌ, আজিকালি বেছি মোৰ ননদজনীয়ে কৰে, এই ভণ্টিয়ে কৰে বেছি, এড টু কাৰ্ট হ'লেও কৰি অৰ্ডাৰ কৰি থাকে। মানে অৰ্ডাৰ কৰি ভাল লাগে ন বস্তু চাই। বজাৰত গৈ পেলাই বস্তু চাই থাকিলেতো এনেই নোলোৱাকৈ থাকিব মন নাযায়, কিন্তু ইয়াত আমি মানে 1000টা বস্তু যদি চাওঁ ন, মানে তাৰ পৰা আমি 10-15টা বস্তু এনেই এড টু কাৰ্ট কৰি দিলেও আমাক কোনো একো ক'বলগীয়া নাথাকে যে, সেইটো আমি মজা লৈ থাকোঁ মানে। তো সেইকাৰণে আৰু কেতিয়াবা অৰ্ডাৰ কৰি দিওঁ কিবা কিবি। তো এইটো মানে কামৰে বস্তু হয়, তাকে মানে ভাবিলোঁ অৰ্ডাৰ কৰি লওঁ বুলি, তো কৰি ল'লোঁ। আৰু যেতিয়া লগাম তেতিয়া আপোনালোকক ধুনীয়াকৈ এটা ভিডিঅ'ৰ জৰিয়তে দেখাম, আৰু কেনেকৈ লগাম, কোনটো দৰ্জাত লগাম। আপোনালোকৰ যদি তেনেকুৱা যদি লগাব মন যায় আপোনালোকেও লগাব, চাই ল'ব, যদি ভাল লাগে আপোনালোকক সেইটো নেক্সট ভিডিঅ'ত। তো ৱেইট কৰিব। আৰু এইটো ভিডিঅ'ত যদি ভাল লাগিলে আপোনালোকক লাইক কৰিব, শ্বেয়াৰ কৰিব, মৰম দি থাকিব। আৰু ইউটিউবত চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু যদি ফেচবুক পেজত চাই আছে তেতিয়া পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব, মৰম দি থাকিব। বাই বাই, লগ পাম নেক্সট এটি ভিডিঅ'ত।